আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তাৰ ফসল হিচাপে আজি আমি খুৱাং সমষ্টিক খুৱাং এখন সমজিলা হিচাপে ইয়াৰ এটা আয়ুক্তৰ কাৰ্যালয় উদ্ঘাটন কৰা হৈছে। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ উপস্থিতিত জিলা আয়ুক্ত বিক্ৰম কোঁৱৰী ডাঙৰীয়াকে প্ৰমুখ কৰি সমাজৰ বিভিন্ন স্তৰৰ শ্ৰদ্ধাৱান লোকসকলৰ উপস্থিতিত সাধাৰণ জনতাৰ উপস্থিতিত আজি আমি কাৰ্যালয় উদ্বোধন কৰিবলৈ পাই খুব আনন্দিত হৈছোঁ। ইয়াৰ যোগেদি আচলতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন আছিল যে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ। পূৰ্বৰ চৰকাৰবিলাকৰ দিনত এইটো এটা শ্লোগান আছিলে মাত্ৰ ৰাইজক আভুৱা পাৰিবৰ কাৰণে যে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ, কিন্তু ৰাইজৰ পদূলিলৈকে চৰকাৰ গৈ পোৱা নাছিলে। কিন্তু এইখন চৰকাৰৰ দিনত বিজেপি নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই কথাটোক বাস্তৱ ৰূপ প্ৰদান কৰি একেবাৰে চৰকাৰখনক গাঁৱৰ মাজলৈকে লৈ আহিলে। আজি আপুনি চাওক, ইয়াৰ মানুহে গৈ ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়লৈ আমি যাব লগা হৈছিলে, আৰু ডিব্ৰুগড় উপায়ুক্ত বা যি আয়ুক্ত কাৰ্যালয় আছিলে ডিব্ৰুগড় জিলাৰ 6টা সমষ্টিৰ পৰা মানুহ গৈ একেটা কাৰ্যালয়তে ভিৰ ভাৰ কৰিব লগা হৈছিলে। কিন্তু আজি আমাৰ খুৱাং সমষ্টিটোৱে এখন যেতিয়া সমজিলা হিচাপে ঘোষণা হ'ল আৰু সমজিলা হিচাপে তাৰ কাৰ্যালয় আয়ুক্তৰ কাৰ্যালয় সমজিলা আয়ুক্তৰ কাৰ্যালয় আজি অপেনিং কৰা হ'ল। এতিয়া আৰু পূৰ্বৰ সেই ভিৰ ভাৰ নাথাকিব, কেৱল মাত্ৰ খুৱাং জিলা সমষ্টি এলেকাটোৰ খুৱাং যিটো সমজিলা এলেকা এই এলেকাৰ ভিতৰৰ পৰাই ৰাইজে আহি ইয়াত সেৱা গ্ৰহণ কৰিব। আৰু মই ভাবোঁ উন্নত মানদণ্ডৰ জনসেৱা পাবৰ কাৰণে তেখেতলোকে সক্ষম হ'ব, আৰু ইয়াৰ যোগেদি মানুহৰ সময় লাঘৱ হ'ব, টকা পইচা খৰচ বাচিব, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণে ৰাইজ উপকৃত হ'ব। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতে এনেধৰণেই ৰাইজৰ সেৱাৰ বাবে কামবিলাক কৰি গৈ থাকক। ৰাইজৰ বাবে ৰাইজৰ দ্বাৰা গঠিত হোৱা এই চৰকাৰখন আৰু দীৰ্ঘায়ু হওক, মই তাকেই কামনা কৰিছোঁ।